হেল্ল' গাইজ, স্বাগতম জনাইছোঁ অইন এটা ভিডিঅ'লৈ। প্ৰথমে আপোনালোকক সকলোকে মাঘ বিহু তথা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ অনাগত দিনবোৰ ভাল হওক, মংগল হওক, তাৰে কামনা কৰিছোঁ। ঠিক আছে, আজি আমি এই ভিডিঅ'টোত বিশেষকৈ কথা পাতিম DHS, DME, DHS, FW আয়ুষৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ওপৰত। ঠিক আছে, যিহেতু 22 জানুৱাৰীত আপোনালোকৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা হ'ব আৰু তাৰ বাবে মাজত মাত্ৰ 7টা দিন আছে। চ' আপোনালোকে যদি চিলেকশ্যন ল'ব লগা হয়, তেতিয়াহ'লে আপোনালোকে কেনেদৰে পঢ়িব এই 7টা দিনত? আপোনালোকে যিহেতু বেছি টাইম নাপালে, চ' 7টা দিনত আপোনালোকে কেনেদৰে চিলেকশ্যন ল'ব পাৰিব হেল্থৰ 4th গ্ৰেডত। ঠিক আছে, চ' ইয়াত আমি এই ভিডিঅ'টোত ডিছকাছ কৰিম। লগতে যোনবিলাক ডিগ্ৰী পাছ কেণ্ডিডেট আছে, চ' হেল্থ ডিপাৰ্টমেণ্টত 4th গ্ৰেডত যোনবিলাকে এপ্লাই কৰিছিল ডিগ্ৰী পাছ, তেওঁলোক ৰিজেক্ট হ'ব নেকি? মই আপোনালোকক এডভাৰটাইজখন দেখাই দিম। এডভাৰটাইজ দেখাই দি আপোনালোকক গোটেইখিনি দেখাই দিম, কি পোষ্ট আছে বা কি পোষ্ট আছিল এডভাৰটাইজত, গোটেইখিনি আপোনালোকক এডভাৰটাইজ কৰা গোটেইখিনি আপোনালোকক দেখাই দিম। ঠিক আছে, চ' ভিডিঅ'টো আপোনালোকে A to Z চাব। চ' আপোনালোকে যদি 7 দিনত প্ৰিপেয়াৰ হ'ব লাগে, তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব? প্ৰিভিয়াছ ইয়াৰে চাব লাগিব। ঠিক আছে, হেল্থৰ কাৰণ আপোনালোকে যদি এনালাইচিছ কৰিছে, হেল্থৰ যদি আপোনালোকে এক্সাম আগতে দিছে, তেতিয়াহ'লে নিশ্চয় গম পায় যে আপোনালোকে প্ৰিভিয়াছ ইয়াৰৰ পৰা বহুত কুৱেশ্যন মানে as it is A to Z আপোনালোকৰ কমন পৰা দেখা যায়। চ' তাৰ বাবে আমাৰ চেনেলৰ তৰফৰ পৰা এটা PDF মেকিং কৰা হৈছে। ইয়াৰ বাবে আপোনালোকে মাত্ৰ 49 পে' কৰিলে হ'ব আৰু ইয়াত আপোনালোকে অনলি প্ৰিভিয়াছ ইয়াৰৰ, মই আপোনালোকক দেখাই দি আছোঁ, প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনবিলাকে সংলগ্ন কৰা হৈছে আৰু ইয়াত আপোনালোকে এনচাৰো দি দিয়া হৈছে। ঠিক আছে, প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন উইথ এনচাৰ, আপোনালোকে এনচাৰবিলাক আৰু বেলেগত বিচাৰি ফুৰিব নালাগে। আপোনালোকে ইয়াত বিভিন্ন ধৰণৰ প্ৰিভিয়াছ ইয়াৰ মানে ইয়াত DHS, DME, DHS, FW মানে 4th গ্ৰেডৰ, অনলি 4th গ্ৰেড, যিহেতু আপোনালোকৰ এক্সামে 4th গ্ৰেডৰ, তাৰ বাবে ইয়াত অনলি 4th গ্ৰেডৰ কুৱেশ্যনবিলাকে, প্ৰিভিয়াছ ইয়াৰৰ 4th গ্ৰেডৰ কুৱেশ্যনবিলাকে ইয়াত ইনক্লুড কৰা হৈছে এই PDFটোত। আপোনালোকৰ ইয়াত প্ৰায় ভালেখনমান মানে পেপাৰ আছে, প্ৰায় আপোনালোকৰ 10খনমান পেপাৰ আছে। চ' 10খনমানৰ পেপাৰৰ পৰা ইনক্লুড কৰি মানে কুৱেশ্যনখিনি কালেক্ট কৰি আপোনালোকৰ তাত PDFটোত ইনক্লুড কৰা হৈছে। যদি আপোনালোকে PDFটো বিচাৰে বা আপোনালোকৰ PDFটো পঢ়াটো খুব প্ৰয়োজন, কাৰণ আপোনালোকৰ হাতত মাত্ৰ 7 দিন আছে আৰু PDFটো বিচাৰে, আপোনালোকে এই নম্বৰটোত আপোনালোকে হোৱাটছআপ কৰি দিয়ক। ঠিক আছে, এই নম্বৰটোত আপোনালোকে হোৱাটছআপ কৰক আৰু আপোনালোকে PDFটো কালেক্ট কৰি পঢ়ক। ঠিক আছে, নিশ্চয় আপোনালোকে হেল্থৰ এক্সামত সফল হ'ব আৰু হেল্থত যিহেতু আপোনালোকৰ ভাইভা বা মৌখিক পৰীক্ষা নহয়, অকল ৰিটনটো পাছ কৰিলে আপোনালোকে চাকৰিটো পাবলৈ সক্ষম হ'ব। আহক এতিয়া মই প্ৰথমতে আপোনালোকক এডভাৰটাইজমেণ্টখন দেখাই দিছোঁ। চ' এইখন হৈছে এডভাৰটাইজমেণ্ট আৰু আপোনালোকে 3rd গ্ৰেডৰটো নিশ্চয় গম পাইছে যে লিখিত পৰীক্ষা 3rd গ্ৰেডৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱাৰ কথা আছে। ঠিক আছে, নিশ্চয় ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব, সেইবাবে আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰক। ঠিক আছে, চ' ইয়াত আপোনালোকৰ 3rd গ্ৰেডৰ পষ্টখিনিও আছে। 3rd গ্ৰেডৰ টেকনিকেলখিনি আপোনালোকে নিশ্চয় গম পাইছে, টেকনিকেলখিনি আপোনালোকৰ কণ্ডাক্ট হৈ গৈছে। চ' আপোনালোকৰ নন টেকনিকেল, 3rd গ্ৰেডৰ নন টেকনিকেলখিনি হ'ব বাকী আছে। চ' নন টেকনিকেলত কি পোষ্ট আছে আপোনালোকে এইবিলাক চাব পাৰিব। এইটো হৈছে আপোনালোকৰ নন টেকনিকেল, এইটো টেকনিকেল পোষ্ট আৰু আপোনালোকৰ এইটো হৈছে আপোনালোকৰ 4th গ্ৰেড। মই আপোনালোকক দেখাই দি আছোঁ, মই জুম কৰি আপোনালোকক দেখাই দি আছোঁ। এইটো হৈছে আপোনালোকৰ 4th গ্ৰেডৰ। ঠিক আছে, এইটো আপোনালোক জুম কৰি মই গোটেইখিনি দেখাই দি আছোঁ। চ' এইটো হৈছে আপোনালোকৰ 4th গ্ৰেডৰ। ঠিক আছে, চ' ইয়াত 4th গ্ৰেড 4 ইন এক্সিষ্টিং ভেকেণ্ট পোষ্ট এণ্ড নিউলি ক্ৰিয়েটেড পোষ্ট, এইটো হৈছে ডিৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছাম এণ্ড ডিফাৰেণ্ট মেডিকেল কলেজেছ এণ্ড হস্পিটেলত আপোনালোকক ইয়াত কি কৰা হ'ব? নিযুক্তি দিয়া হ'ব। আপোনালোকৰ পোষ্টবিলাক আছিল চাওক, এনিমেল এটেণ্ডেণ্ট, তাৰপিছত আয়ুৰ্বেদিক গ্ৰেড 4, কাৰ্পেণ্টাৰ, হেল্পাৰ, চকীদাৰ, কুক হেল্পাৰ, ধুবি, ইলেক্ট্ৰিকেল, যোগালী, ফেমেল এটেণ্ডেণ্ট, ফেমেল ক্লিনাৰ গ্ৰেড 4 এনেকুৱা ধৰণৰ আপোনালোকৰ বহুত পোষ্ট আছিল। এইবিলাক আপোনালোকে চাব পাৰে কোনটো কেটাগৰীত কিমান পোষ্ট আছে। লগতে ইয়াৰ আপোনালোকৰ মই যোনটো কথা ক'ব বিচাৰিছোঁ যে ডিগ্ৰী পাছখিনি তেওঁলোকে ৰিজেক্ট হ'ব নেকি? চ' ডিগ্ৰী পাছখিনি ৰিজেক্ট নহয়, কাৰণ ইয়াত আপোনালোকৰ ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন 8 পাছ হ'লে এপ্লাই কৰিব পাৰিছিল আৰু ইয়াত মেক্সিমাম কোৱালিফিকেশ্যনৰ কথা কোনো ধৰণৰ কোৱা নাছিল। ঠিক আছে, ইয়াত আপোনালোকে গ্ৰেড পে' চাব পাৰে, 3900 দিয়া আছে। চ' আপোনালোকৰ 12,000 পৰা 52,000 আপোনালোকৰ স্কেল পে' দিয়া আছে আপোনালোকৰ। ঠিক আছে, চ' এইটোৱে আছিল আপোনালোকৰ এডভাৰটাইজমেণ্টটো। চ' ইয়াত বিভিন্ন ধৰণৰ পোষ্ট আছিল। চ' গোটেইখিনি ক'লোঁ। আপোনালোকে হেল্থৰ বাবে মাজত মাত্ৰ 7টা দিন আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰক আৰু ৰিটনটো কোৱালিফাই কৰিব পাৰিলে আপোনালোকে চাকৰিটো পাব। ঠিক আছে, চ' অৱশেষত আকৌ এবাৰ মাঘ বিহু তথা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাই মই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।